হেল্ল'। তো আজি মই আপোনালোকৰ লগত এনেকুৱা কিছুমান ৰহস্যৰ বিষয়ে ক'ম, যিবোৰ ৰহস্যৰ কথা জনাৰ পিছত আপোনালোকেও আপোনালোকৰ জীৱনটো বহুত ধুনীয়া কৰি তুলিব পাৰিব। কি হয় এইবোৰ ৰহস্য? তো এইবোৰ ৰহস্য হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য বা ল অফ এট্ৰাকশ্যন। আমি সকলোৱে ল অফ এট্ৰাকশ্যন বা আকৰ্ষণ যিটো বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ম হয়, সেইটো জনাটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ ডেইলি এইবোৰ বস্তু যিটো আমাৰ আকৰ্ষণৰ নিয়ম আছে, সেইটো ডেইলি আমাৰ লাইফত কাম কৰি থাকে, কিন্তু বহুতে গম নাপায় সেইটো বস্তুটো। তো বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ম মানে এনেকুৱা হয় যে আমি যিটো বস্তু আমি বিচাৰোঁ আমাৰ জীৱনত, সেইটো বস্তুকে আকৰ্ষণ কৰিব পাৰোঁ। কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ? ধৰি লওক আমি সদায় বেয়া চিন্তা কৰি থাকোঁ যে মোৰ এইটো হ'ব সেইটো হ'ব, সকলো বেয়া হ'ব, মানে বেয়া কিছুমান ভাবি থাকোঁ। তেতিয়া একচুৱেলি সেইবোৰ বেয়া হৈ যায় আৰু ভাল চিন্তা কৰিলে ভাল হয়। আমি আমাৰ চিন্তাধাৰা বা ল অফ এট্ৰাকশ্যনৰ জৰিয়তে আমি ভাল বস্তুকো আমাৰ জীৱনত আকৰ্ষণ কৰিব পাৰোঁ, লগতে বেয়া বস্তুকো আকৰ্ষণ কৰিব পাৰোঁ। এতিয়া সেইটো ডিপেণ্ড কৰিব আমাৰ চিন্তাধাৰাৰ ওপৰত। আমি কি ভাবিছোঁ, কেনেকুৱা মানুহৰ লগত আমি সময় কটাইছোঁ, কি ভাবিছোঁ নিজৰ বিষয়ে, আনৰ বিষয়ে, এই সকলোখিনি বস্তুৰ ওপৰত ডিপেণ্ড কৰে আমাৰ কি হ'ব ভৱিষ্যতটো। আচলতে আজি আমি বা আপুনি যি হয়, সেইটো আমাৰ চিন্তাধাৰাৰে এখন আইনা বুলি আমি ধৰিব পাৰোঁ। কাৰণ আপোনালোকে যি চিন্তাধাৰাৰে চলি আছে, সেই চিন্তাধাৰাৰ লগতে আপোনালোকৰ জীৱনটো মিলি যাই আছে। বহুতে সেই বস্তুটো ফিল নকৰে, কিন্তু যেতিয়া আপোনালোকে ল অফ এট্ৰাকশ্যনৰ কিতাপবোৰ পঢ়িব, যেনেকুৱা দ্য ছিক্ৰেট, সেই বুকখনত বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে কি হয় ল অফ এট্ৰাকশ্যন, কেনেকৈ কাম কৰে আমাৰ জীৱনত। সেই সকলোখিনি বস্তু আপোনালোকে গম পাব। লগতে পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড, থিংক এণ্ড গ্ৰ' ৰিচ, এনেকুৱা বহুত কিতাপ আছে। সেইবোৰ কিতাপ যেতিয়া আপোনালোকে পঢ়িব, তেতিয়া আপোনালোকে গম পাই যাব কি কেনেকৈ কাম কৰে। মই বাৰু পিছত মোৰ ভিডিঅ'ছৰ যোগেৰে ট্ৰাই কৰিম কি কিতাপ আছে তেনেকুৱা, যিবোৰ পঢ়ি কেনে বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিবোৰৰ বিষয়ে ধুনীয়াকৈ গম পোৱা হয়। আৰু লগতে ল অফ এট্ৰাকশ্যনটো কি হয় বা কেনেকৈ কাম কৰে, তাৰ বিষয়ে আৰু অলপ বেছি ডিটেইলছত মই ক'বলৈ চেষ্টা কৰোঁ। ল অফ এট্ৰাকশ্যনত কি হয় যে আমি যিটো ভাইব্ৰেশ্যনত থাকোঁ, আৰু ভাইব্ৰেশ্যনটো কেনেকৈ হয়, যেতিয়া আমাৰ যি ভাল ভাবোঁ, আমি যদি ভাল ভাবোঁ আমাৰ ভাইব্ৰেশ্যনটো ভাল থাকে, আৰু আমি যদি বেয়া ভাবোঁ আমাৰ ভাইব্ৰেশ্যনটো বেয়া থাকে। তো আমাৰ ভাইব্ৰেশ্যনটো যেনেকুৱা হ'ব, তেনেকুৱা সেই ভাইব্ৰেশ্যনৰ একে বেলেগ বস্তুকো আমি আমাৰ জীৱনত আকৰ্ষণ কৰি থাকিম। এতিয়া ধৰি লওক আমি সদায় নিগেটিভ কথা কৈ থাকোঁ, তেতিয়া আপোনালোকৰ জীৱনত বা আমাৰ জীৱনত কি হ'ব, চব নিগেটিভ বস্তুবোৰে আহি থাকিব, কাৰণ আমি নিগেটিভ কথাই কৈ আছোঁ। ঠিক তেনেদৰে যেতিয়া আমি পজিটিভ ক'ম, তেতিয়া কি হ'ব যে চাৰিওফালৰ পৰা কেৱল পজিটিভিটি আহি থাকিব, পজিটিভ মানুহ লগ পাব, সকলো বস্তু পজিটিভ হৈ যাই থাকে। তো ল অফ এট্ৰাকশ্যনটো এনেকুৱা। আৰু যিটো বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ম হয় বা ল অফ এট্ৰাকশ্যনৰ যিটো নিয়ম হয়, তাত মাত্ৰ তিনিটা বস্তু আছে, তিনিটা নিয়ম, যে ফাৰ্ষ্টত আপোনাক যি লাগে সেই বস্তুটোক আপুনি বিচাৰক আৰু বিশ্বাস কৰক। ছেকেণ্ডত হ'ল যে বিশ্বাস কৰক যে ইউনিভাৰ্ছে আপোনাক সেই বস্তুটো দি দিছে বা দি দিব। আৰু থাৰ্ড নম্বৰত সেই বস্তুটো আহি যায়, আৰু এইটো একচুৱেলি আহি যায়। ল অফ এট্ৰাকশ্যনৰ এইটোৱে নিয়ম হয়। আৰু আমাৰ ফ্ৰিকুৱেঞ্চিটো ভালে ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে চাব বহুত এনেকুৱা মানুহ আছে যিয়ে লাইফত কেৱল ষ্ট্ৰাগলে আহি থাকে তেখেতসকলৰ জীৱনত, কাৰণ তেখেতসকলে ষ্ট্ৰাগলে এট্ৰেক্ট কৰি থাকে। বহুত এনেকুৱা মানুহ আছে যিয়ে কি হয়, তেখেতসকলৰ ধৰি লওক লোন বা ধাৰ, টকা পইচাৰ নাটনি বহুত থাকে। তো কি হয়, তেখেতসকলে সেই কথাটোকে ৰিপিট কৰি থাকে, মোৰতো টকা পইচাৰ বহুত নাটনি, মোৰতো এইটো সেইটো বহুত মানে ৰিপিট কৰি থাকে। আৰু সেই যেতিয়া একেখিনি বস্তুকে ডেইলি কৈ থাকিব, তেতিয়া তেখেতসকলৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো বহি যায়, লগতে তেখেতসকলৰ ফ্ৰিকুৱেঞ্চিটো সেনেকুৱা লেভেলত আহি যায়। আৰু তাৰপিছত তেখেতসকলৰ জীৱনত ডেইলি সেনেকুৱা বস্তুবোৰকে এট্ৰেক্ট কৰি থাকে।
টকা পইচাৰ নাটনি হওক বা কিছুমানে স্বাস্থ্যৰ যিটো হেল্থৰ মানে কয় যে মোৰ হেল্থটো একদম বেয়া হয়, ভাল নহয়, কিবা কিবি, আৰু সঁচাকৈ তেখেতসকলৰ হেল্থটো বেয়া হৈ গৈ থাকে। এইটোৱে ল অফ এট্ৰেকশ্যনৰ নিয়ম হয়। এতিয়া বহুতে ভাবিব যে আচ্ছা, তো এতিয়াৰ পৰাতো মই মানে নিজৰ চিন্তাধাৰাটো ভাল কৰি ৰাখিব লাগিব, ভাল ভাল কথা ক'ব লাগিব। হয়, ভাল ভাল কথাটো ক'বই লাগিব, কিন্তু তাতে বহুত মানুহৰ যেনেকুৱা মই মোৰ ষ্টুডেণ্ট কিছুমানৰ দেখিছোঁ যে কনফিউজন আহি যায়, আমি কেনেকৈ গম পাম ভাল কি বেয়া কি, কেনেকৈ আমি গম পাম। তো একদম চিম্পল হয় ভাল কি বেয়া কি ভাবিবলৈ। আপোনালোকে যেতিয়া কিবা এটা কথা ডিছকাছ কৰিব কাৰোবাৰ লগত বা ভাবিব বা ক'ব, তেতিয়া আপোনালোকে ফিল কৰিব বা অলপ চাব ভিতৰত, নিজৰ মনটোক চাব যে আপোনালোকে কেনেকুৱা ফিল কৰিছে, ভাল ফিল কৰিছে নে বেয়া ফিল কৰিছে। যদি ভাল ফিল কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভাল চিন্তাধাৰা বা ভাল ভাইব্ৰেশ্যনতে আছে, কাৰণ ভাল চিন্তা কৰিলে সদায় ভাল ভাইব্ৰেশ্যনতে থাকিব, আৰু বেয়া কথা পাতিলে বা বেয়া চিন্তা কৰিলে সদায় বেয়া ভাইব্ৰেশ্যনতে থাকিব। একদম চিম্পল হয়, এইটো গম পোৱাটো হৈ গ'ল। আৰু যিবোৰ আপোনালোকে যেতিয়া দ্য ছিক্ৰেট বুকখন পঢ়িব, তাতে বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে। তো মইতো ক'লোঁ অলৰেডি, যিবোৰ আমাৰ মহান মহান লোক আছিলে, যেনেকুৱা নিউটন, তাৰপিছতে এলবাৰ্ট আইনষ্টাইন, শ্বেক্সপিয়েৰ, লিংকন, এই সকলো লোকে ল অফ এট্ৰেকশ্যন বা বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো ৰহস্য হয় বা যিটো শক্তি হয়, সেই কথাবোৰ জানিছিলে আৰু সেইবোৰ বস্তু ফ'ল' কৰিছিলে তেখেতসকলে। সেইকাৰণে তেখেতসকলে ইমান মহান হ'ব পাৰিছে, আজিও তেওঁলোকৰ নাম জিলিকি আছে। আপোনালোকে কিতাপ পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ময়ো এইবোৰ কথা কিতাপ পঢ়িয়ে গম পাইছোঁ। চ' কিতাপ পঢ়াটো একদম আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। আৰু লাইফটো এনেকুৱাই হয়, আপোনালোকে যিমান পাৰে সিমান নলেজ ল'ব লাগে। মইতো ভাবোঁ যে আমি মৰাৰ টাইমলৈকে যিমান পাৰোঁ সিমান নলেজ লৈ থাকিব লাগে, কাৰণ যিমানে নলেজ ল'ব সিমানে নিজৰ লাইফটো বহুত ধুনীয়া কৰিব পাৰিব। চ' নলেজটোতো একদম ইম্পৰ্টেণ্ট। আৰু লগত মই আজি আৰু এটা কনচেপ্ট মই অলপ ক্লিয়াৰ কৰিব বিচাৰোঁ। বহুত মানুহে কয় যে ল অফ এট্ৰেকশ্যনে কাম নকৰে, কাৰণ এইটো কেনেকৈ পচিবল ন, যে আমি ঘৰত বহি আছোঁ, ঘৰত বহি ছাপ'জ মই পইচাৰ কথা ভাবি আছোঁ আৰু পইচা আহি যাব, এইটো পচিবল নেকি? ময়ো কওঁ নাই, এইটো পচিবল নহয়। কিন্তু ল অফ এট্ৰেকশ্যন ৱৰ্ডটোতে একশ্যন ৱৰ্ডটো সোমাই আছে। চ' যেতিয়া আপুনি ল অফ এট্ৰেকশ্যন ফ'ল' কৰিব, তেতিয়া কি হ'ব যে আপোনালোকৰ জীৱনৰ যিটো লক্ষ্য আছে, সেই লক্ষ্যটোলৈকে যোৱাৰ যিটো ৰাস্তা হয় ন, সেই ৰাস্তাটো আপোনালোকৰ বহুত সহজ হৈ যাব বা বহুত ক্লিয়াৰ হৈ যাব। আৰু তেতিয়া সকলো বস্তু আপোনালোকে যি বিচাৰে সেই বস্তুটো বহুত ইজিলি এচিভ কৰিব পাৰিব। সেইটোৱে নিয়ম হয় ল অফ এট্ৰেকশ্যনৰ। চ' ল অফ এট্ৰেকশ্যনটোতো বহুত ইম্পৰ্টেণ্ট জনাটো। আৰু ময়ো মোৰ জীৱনৰ যিটো মোৰ ফাৰ্ষ্ট জব আছিলে, সেইটো ল অফ এট্ৰেকশ্যনৰ থ্ৰুৰে মই মেনিফেষ্ট কৰিছিলোঁ বহুত ইজিলি। মই জনাম মোৰ পিছত ভিডিঅ'বিলাকৰ যোগেৰে জনাই যাম। তাৰপিছত এতিয়া মোৰ বহুতকেইটা ইনকাম চ'ৰ্চেছ আছে, বিজনেছ আছে, সেইবোৰো মই ল অফ এট্ৰেকশ্যন ফ'ল' কৰিয়ে এচিভ কৰিছোঁ। চ' ল অফ এট্ৰেকশ্যনেতো কাম কৰে। আৰু আপোনালোকে ইউটিউবত চাই লওক বা গুগল, আপুনি কিতাপ পঢ়ক, বহুত এনেকুৱা ছাকচেছ ষ্টৰি পাই যাব, য'ত মানুহে ল অফ এট্ৰেকশ্যন ফ'ল' কৰি বহুত ধুনীয়া ধুনীয়া ছাকচেছ এচিভ কৰিছে নিজৰ লাইফত। তো এইখিনিয়ে হয় ল অফ এট্ৰেকশ্যনৰ বিষয়ে। আৰু মই ল অফ এট্ৰেকশ্যনটো বহুত ডাঙৰ এটা বহুত চিম্পল কনচেপ্ট, কিন্তু জানিবলগীয়া বহুত থাকে তাৰ ভিতৰত। লগতে আৰু এটা কথা, যেতিয়া আপোনালোকে ল অফ এট্ৰেকশ্যনৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব, তেতিয়া এনেকুৱা নহয় যে আজি কৰিলোঁ, কালি কৰিলোঁ, পৰহিলৈ পাহৰি গ'লোঁ। এইটো একদিন দুদিনৰ প্ৰচেছ নহয়, ডেইলি হেবিট কৰিব লাগিব। আৰু বহুত ইজি হয়, একো ইমান টাফ নহয়। ল অফ এট্ৰেকশ্যনত হয় কি যে, ধৰি লওক আমি কিবা এটা বস্তু যিটো আমাৰ তাত আছে, আমি সেই বস্তুটোক লৈ সদায় গ্ৰেটফুল হ'ব লাগে বা কৃতজ্ঞতা ইউনিভাৰ্চক দিব লাগে। তেতিয়াহে আমাৰ তাত সেই বস্তুটো ভগৱান বা ইউনিভাৰ্ছে আৰু বেছিকৈ দি থাকিব। সেইটোৱে ল অফ এট্ৰেকশ্যনৰ নিয়ম হয়। এতিয়া ছাপ'জ আপুনি আপোনাৰ মা দেউতাক বা কোনোবাই আপোনাক কিবা এটা গিফ্ট কৰিছে, আৰু তেখেতক যদি আপুনি থেংক ইউ নকয়,
বা ধন্যবাদ নকয়, তেতিয়া তেখেতৰ জানো মন যাব আৰু বস্তু দিবলৈ? দ্য ছেইম নিয়ম হয় ল অফ এট্ৰেকশ্যনৰো। গতিকে আমি আমাৰ জীৱনত যিমান বস্তু আছে, আপুনি বায়ু য'ৰ পৰা আমি উশাহ লৈ আছোঁ, পোহৰ, তাৰপিছত আপোনাৰ এই জীৱনটো, বহুত এনেকুৱা বস্তু আছে যাৰ বাবে আপুনি থেংকফুল হ'ব পাৰে। তো থেংক ইউ বা কৃতজ্ঞতা দিয়াটোতো বহুত ইম্পৰ্টেণ্ট হয় ল অফ এট্ৰেকশ্যনত। চ' ল অফ এট্ৰেকশ্যনটো এনেকৈ কাম কৰে। লগতে আৰু এটা কথা, যেতিয়া আপোনালোকে বেয়া বস্তু বেছিকৈ ভাবি থাকিব, তেতিয়া আপোনালোকৰ জীৱনটোত বেয়াই হৈ থাকিব। মই আগতেও ৰিপিট কৰিছোঁ আৰু এবাৰ ৰিপিট কৰিছোঁ। চ' নিজক নিজে বহুত 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 ভাল পাবলৈ শিকক, বহুত হেপ্পী থাকক। কাৰণ যেতিয়া আপোনালোকে হেপ্পী থাকিব, তেতিয়াইতো আনকো হেপিনেছ দিব পাৰিব বা হেপিনেছ বিলাব পাৰিব। চ' নিজক নিজে বহুত ভাল পাবলৈ শিকক। লগতে মই আৰু মোৰ ভিডিঅ'ছৰ যোগেৰে চেষ্টা কৰিম আপোনালোকৰ লগত জনাবলৈ কি হয়, কেনেকৈ কাম কৰে, বা টেকনিক্স কিছুমান আছে, একদম ইজি টেকনিক হয়, ইমান একো টাফ বা এনেকুৱা ৰুল নাই একো। তো মই চেষ্টা কৰিম জনাবলৈ। আজিলৈ আহিছোঁ ইমানখিনিয়ে। ধন্যবাদ।